নমস্কাৰ, আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান। গতিকে তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিবা। আৰ্হি প্ৰশ্ন ক অতি চমু প্ৰশ্ন প্ৰতিটো প্ৰশ্ন মূল্যাংক ১ নম্বৰ প্ৰশ্নটো কৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। উত্তৰ হ'ব পাঠটো ডক্টৰ নগেন শইকীয়াৰ সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। এতিয়া চোৱা ২ নম্বৰ প্ৰশ্নটো সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। উত্তৰ হ'ব সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। ৩ নম্বৰ প্ৰশ্নটো কৈছে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল। উত্তৰ হ'ব বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। এতিয়া চোৱা ৪ নম্বৰ প্ৰশ্নটো 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱা সংগী কোন আছিল। উত্তৰ হ'ব যাত্ৰা কৰোঁতে বেজবৰুৱা সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰুতী কন্যা। এতিয়া চোৱা ৫ নম্বৰৰ প্ৰশ্নটো লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। গতিকে উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটক হ'ল লিটিকা। ছাত্ৰ ছাত্ৰীসকল এই ৫টাই আছিলে ১ নম্বৰীয়া প্ৰশ্ন অৰ্থাৎ ক নম্বৰখিনি। গতিকে এতিয়া চাম আমি খ নম্বৰ চমু প্ৰশ্ন প্ৰতিটো প্ৰশ্ন মূল্যাংক ২ অথবা ৩। ১ নম্বৰ প্ৰশ্নটো উল্লেখ কৰিছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা। উত্তৰ হ'ব সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৰ্মসূত্ৰে সুদীৰ্ঘ ৩০-৪০ বছৰ কাল অসমৰ বাহিৰত কটোৱাৰ পিছত 1923 চনত পুনৰ জন্মভূমিত ভৰি দিছিল। এজন সন্তানে বহুদিনৰ বিৰতিৰ পিছত নিজ জন্মদাত্ৰী মাতৃক দেখা পালে যি বিমল আনন্দ আৰু মানসিক তৃপ্তি লাভ কৰে, লেখকেও অসমৰ মাটি পানীত সেই একেই আৱেগিক স্পৰ্শ অনুভৱ কৰিছে। তেওঁৰ বাবে জন্মভূমি অসম কেৱল এটুকুৰা ভৌগোলিক ভূখণ্ড নহয়, বৰঞ্চ এগৰাকী সাক্ষাৎ মাতৃস্বৰূপ। সেয়েহে সুদীৰ্ঘ কালৰ এই পবিত্ৰ পূৰ্ণমিলনৰ অভিজ্ঞতাক লেখকে দিয়া মোৰ মাতৃমুখ দৰ্শন নামকৰণটো অতিশয় সাৰ্থক আৰু মৰ্মস্পৰ্শী হৈছে। এতিয়া চাম আমি ২ নম্বৰ প্ৰশ্নটো মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে। কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল। গতিকে উত্তৰ হ'ব ইয়াত মাতৃ শব্দৰে লেখকৰ জন্মভূমি অসমক বুজোৱা হৈছে। প্ৰায় ১.৫ কোটি বা ২ কোটি বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল। গতিকে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল ১.৫ কোটি মানে হৈছে ৩০, ঠিক আছে, আৰু ২ কোটি মানে হৈছে ৪০ আৰু ১ কোটি মানে হৈছে ২০। যিহেতু ১.৫ কোটি ২ কোটি বুলি দিছে, বহুতে নাজানা ১.৫ কোটি মানে ৩০ বুলি বা ২ কোটি মানে ৪০ বুলি, সেয়েহে মই এনেকৈ লিখি দিছোঁ, ঠিক আছে। আৰু যিসকলে আজিহে প্ৰথম গম পালা নিশ্চয় কমেণ্টত জনাবা যে আজিহে গম পালোঁ বুলি, ঠিক আছে। বাকী বহুতে জানা এইটো কথা মই নিশ্চয় জানো। এতিয়া চাম আমি ৩ নম্বৰ প্ৰশ্নটো লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল। উত্তৰ কটন কলেজৰ ছাত্ৰসকলে গধূলি এখন সভা পাতি বেজবৰুৱাক আন্তৰিকতাৰে অভিনন্দন জনাইছিল। সভাত ছাত্ৰসকলে ইংৰাজী আৰু অসমীয়া ভাষাত পাণ্ডিত্যপূৰ্ণ ভাষণ দিছিল, সুললিত সংগীত পৰিৱেশন কৰিছিল আৰু ওজাপালি তথা হাস্যৰসপূৰ্ণ বিয়াস গাই লেখকক নথৈ আনন্দিত কৰিছিল। গতিকে ১ নম্বৰ প্ৰশ্নটো আমি এনেদৰে লিখিব পাৰোঁ। ৩ নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকেও লিখি ল'বা। এতিয়া চোৱা ৪ নম্বৰ প্ৰশ্নটো মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজীও আৰু জ্ঞান কোন আছিল। গতিকে উত্তৰ হ'ব মাজীও হ'ল সুবিখ্যাত চাহ খেতিয়ক তথা কবি চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান হ'ল আৰ ল কলেজৰ প্ৰসিদ্ধ অধ্যক্ষ তথা বেৰিষ্টাৰ জে বৰুৱা। এতিয়া চোৱা ৫ নম্বৰ প্ৰশ্নটো লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটীক ভাল লগাৰ ৩টা কাৰণ উল্লেখ কৰা। উত্তৰ হ'ব গুৱাহাটীক ভাল লগা 3টা কাৰণ হ'ল ১ নম্বৰ প্ৰাকৃতিক সৌন্দৰ্য, ২ নম্বৰ ঐতিহাসিক উৎকৰ্ষ আৰু প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা। গতিকে এই 3টা কাৰণেই আছিলে লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটী ভাল লগা। এতিয়া আমি চাম গ নম্বৰখিনি দীঘল প্ৰশ্ন প্ৰতিটো প্ৰশ্ন মূল্যাংক ৪ অথবা ৫। ১ নম্বৰ প্ৰশ্নটো এতিয়া চোৱা মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা। উত্তৰ চোৱা
1923 চনৰ 19 ছেপ্টেম্বৰত বেজবৰুৱাই পৰিয়ালসহ সম্বলপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। ঝাৰচুগুড়া ষ্টেচনত বোম্বাই মেল ধৰিব নোৱাৰি তেওঁলোক বিপাঙত পৰে আৰু অৱশেষত এখন পেছেঞ্জাৰ ট্ৰেইনেৰে অতি কষ্টৰে 20 ছেপ্টেম্বৰৰ নিশা কলিকতা পায়গৈ। বাটত খোৱা বোৱাৰ অভাৱত তেওঁলোকে লঘোণে ভোকে থাকিবলগীয়া হয়। 21 ছেপ্টেম্বৰত শিয়ালদহ এৰি 22 ছেপ্টেম্বৰত তেওঁলোক গুৱাহাটী পায়হি। যাত্ৰাপথত অসুস্থতা আৰু টোপনি ক্ষতি হোৱাৰ স্বত্ত্বেও মাতৃভূমিৰ চৰণত ভক্তি জনোৱাৰ হেঁপাহে লেখকক উৎসাহিত কৰি ৰাখিছিল। গতিকে এয়াই চমু বিৱৰণ, তোমালোকে এনেদৰে লিখি দিবা। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো। মোৰ মাতৃমুখ দৰ্শন পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি কৰ্ম কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। গতিকে পোনপ্ৰথমতে উত্তৰটো বুজিবা, তাৰপাছত যি জানা নিজে লিখিবৰ কাৰণে ট্ৰাই কৰিবা, ঠিক আছে। এতিয়া উত্তৰটো চোৱা। এদিন পাৰ্বতীয়ে মহাদেৱক ধিক্কাৰ দি কৈছিল যে তেওঁ ভাং ধতুৰা খাই কেৱল বহি থাকে, ঘৰৰ কাম কাজ একো নকৰে, আনকি ঘৰত থকা নুদুকা বিষপটোৰে হাল বাই খেতি বাতি কৰি এগাল ধান আজিব পাৰে। ঘৈণীয়েকৰ এনে ককথনা শুনি মহাদেৱৰ মনত বেজাৰ লাগিল আৰু তেওঁ বিষৱত উঠি দৃঢ় সংকল্পৰে খেতি কৰিবলৈ ওলাই গ'ল। মহাদেৱে পথাৰত ধৰাত খেতি উভৈনদী হৈ পৰিল আৰু তেওঁ কামত ইমান মগ্ন হ'ল যে আনকি ঘৰলৈ আহিবলৈকো পাহৰি পেলালে। পাৰ্বতীয়ে তেওঁক মাতি আনিবলৈ নন্দী ভিংগীক পঠিয়াও বিফল হ'ল। অৱশেষত উপায় নাপাই পাৰ্বতীয়ে অসংখ্য মহ দাহ আৰু চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়াই দিলে। ইয়াৰ উপৰিও তেওঁ হা আৰু হু নামৰ 2জন মানস পুত্ৰকো পঠিয়াইছিল। এই মহ দাহবোৰৰ আমনিত অতিষ্ঠ হৈ অৱশেষত মহাদেৱে খেতি এৰি ঘৰলৈ আহিবলৈ বাধ্য হ'ল। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এনেদৰে লিখিব লাগিব 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। তোমালোকেও লিখি ল'বা। এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো। হা হু কোন আছিল? এওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা। গতিকে 2 নম্বৰ প্ৰশ্নটোৰ লগত এই 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰো একেই হয়, একেখিনিকে আমি লিখিব পাৰোঁ। গতিকে পৰীক্ষাত যদি এই দুটাৰ ভিতৰত যিকোনো এটা আহে তোমালোকে লিখিলেই হ'ল যিকোনো এটা উত্তৰ, ঠিক আছে। আৰু পৰাপক্ষত তোমালোকে বুজিবা উত্তৰটো কি লিখিছোঁ বা কি বুজাবৰ কাৰণে বা কি লিখা হৈছে সেয়া বুজি যদি লোৱা তোমালোকে সহজে লিখিব পাৰিবা। গতিকে চেষ্টা কৰিবা বুজিবৰ কাৰণে। উত্তৰ এতিয়া মন কৰা। লক্ষ্মীনাথ বেজবৰুৱা মোৰ মাতৃমুখ দৰ্শন পাঠটিত বৰ্ণিত আখ্যান অনুসৰি হা আৰু হু আছিল দেৱী পাৰ্বতীৰ 2 মানস পুত্ৰ। যেতিয়া মহাদেৱে পাৰ্বতীৰ কথাত পতিয়ন গৈ খেতি কৰিবলৈ পথাৰলৈ গৈছিল তেতিয়া তেওঁ খেতিৰ কামত ইমান বিভোৰ হৈ পৰিল যে ঘৰলৈ উভতি অহাৰ কথা সম্পূৰ্ণ পাহৰি পেলালে। পাৰ্বতীয়ে মহাদেৱক ঘৰলৈ ঘূৰাই আনিবলৈ বহু চেষ্টা কৰিও বিফল হ'ল, আনকি নন্দী ভিংগীক পঠিয়াইও কোনো ফল নধৰিলে। অৱশেষত উপায়হীন হৈ পাৰ্বতীয়ে মহাদেৱক আমনি কৰি অতিষ্ঠ কৰিবলৈ প্ৰথমতে মহ দাহ আৰু চেৰেপা সৃষ্টি কৰি পঠিয়াইছিল। তাৰ পিছতো মহাদেৱ স্থিৰ হৈ থকাত তেওঁক পথাৰৰ পৰা খেদি পঠিয়াবলৈ পাৰ্বতীয়ে হা আৰু হু নামৰ এই 2 মানস পুত্ৰক সৃষ্টি কৰি পঠিয়াই দিছিল। প্ৰকৃততে খেতিৰ কামত একেবাৰে নিমগ্ন হৈ ঘৰ সংসাৰৰ কথা পাহৰি যোৱা মহাদেৱক বিচলিত কৰি পুনৰ ঘৰলৈ উভতাই আনিবলৈকে পাৰ্বতীয়ে তেওঁলোকক সৃষ্টি কৰিছিল। গতিকে নিশ্চয় তোমালোকে দেখিলা 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ প্ৰায় একেই হয়। গতিকে তোমালোকে লিখি ল'বা। গতিকে এতিয়া চোৱা 4 নম্বৰৰ প্ৰশ্নটো। ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল। ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা। গতিকে এতিয়া উত্তৰ মন কৰা। ডিব্ৰুগড় ভ্ৰমণৰ কালত বেজবৰুৱাই সেই অঞ্চলৰ আধুনিক সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তন দেখি অতিশয় আনন্দিত হৈছিল। গতিকে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল এইখিনিতে ডিব্ৰুগড় যে প্ৰশ্নটো যে লিখা হৈছে আৰু উত্তৰত যে মই এনেদৰে লিখিছোঁ ডিব্ৰুগড়, গতিকে দুইটাই শুদ্ধ। তোমালোকে উত্তৰত মই যিদৰে লিখিছোঁ ডিব্ৰুগড় তেনেদৰে লিখিলেও মাৰ্কছ পাবা, আৰু ওপৰত যে লিখা হৈছে ডিব্ৰুগড় বুলি সেইটো লিখিলেও তোমালোকে মাৰ্কছ পাবা। পুৰণি কালত মানে কি হয় ডিব্ৰুগড় বুলি এনেদৰে লিখিছিলে, কিন্তু বৰ্তমান সময়ত আমি এনেদৰে লিখোঁ ডিব্ৰুগড় শব্দটো। গতিকে সেইটো কথা মনত ৰাখিবা। আৰু দুইটাই শুদ্ধ, দুইটাই তোমালোকে ইউজ কৰিব পাৰা তোমালোকৰ পৰীক্ষাত বা তোমালোকে যেতিয়া উত্তৰ লিখা তেতিয়া, ঠিক আছে। এতিয়া চোৱা তাৰ পাছৰখিনি।
তেওঁ বিশেষকৈ ডিব্ৰুগড়ৰ মহিলাসকলৰ মাজত হোৱা শিক্ষাৰ প্ৰসাৰ আৰু ৰাজহুৱা কাম-কাজত তেওঁলোকৰ সাহসী অংশগ্ৰহণ দেখি মুগ্ধ হৈছিল। মহিলাসকলে উৰণি প্ৰথা ত্যাগ কৰি সভা সমিতিত সাৰুৱা ভাষণ দিয়া আৰু হেৰাই যাব ধৰা বোৱা কটা শিল্পক পুনৰ আদৰি লোৱা কাৰ্যই লেখকক গৌৰৱান্বিত কৰি তুলিছিল বা কৰিছিল। ইয়াৰ উপৰি ডিব্ৰুগড়ৰ ডেকাসকলৰ নাট্য চৰ্চা, সুন্দৰ ৰংমঞ্চ আৰু বিশেষকৈ মুক্তানাথ বৰদলৈৰ দৰে শিল্পীৰ নিপুণ চিত্ৰকলা দেখি তেওঁ বৰ সন্তোষ পাইছিল। কলিকতাৰ দৰে ডাঙৰ চহৰৰ তুলনাত ডিব্ৰুগড়ৰ সাংস্কৃতিক মানদণ্ড আৰু নতুন প্ৰজন্মৰ উদ্যম বেজবৰুৱাৰ বাবে আছিল অতিশয় প্ৰেৰণাদায়ক। গতিকে 4 নম্বৰ প্ৰশ্নৰ উত্তৰ ইমানডোখৰ তোমালোকে লিখি ল'বা। এতিয়া চোৱা 5 নম্বৰ তথা অন্তিমটো প্ৰশ্ন। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা। গতিকে উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অনুবাদ সদায় নিভাঁজ অসমীয়া ৰূপত হোৱাটো বাঞ্ছনীয়, যাতে সেয়া আমাৰ সমাজৰ বাবে সহজবোধ্য হয়। তেওঁ এধাগে চেলোৱা বা মিশ্ৰিত ভাষাৰ অনুবাদক তীব্ৰ বিৰোধিতা কৰিছিল আৰু কৈছিল যে বিদেশী কাহিনী এটাক অসমীয়া সমাজৰ সাঁচত ঢালি তাক অসমীয়া সাজপাৰ পিন্ধাইহে মঞ্চস্থ কৰিব লাগে। উদাহৰণস্বৰূপে তেওঁ শ্বেক্সপিয়েৰৰ নাটকৰ অনুবাদ ভমৰংগৰ কথা উল্লেখ কৰিছে, যিটো ইমান সাৱলীল আছিল যে সি জনসাধাৰণৰ মন সহজে হৰণ কৰিছিল। লেখকৰ মতে বিদেশী সাহিত্যৰ উৎকৃষ্ট ভাৱবোৰ গ্ৰহণ কৰি অসমীয়া সাহিত্য চহকী কৰাটো ভাল কথা, কিন্তু সেইবোৰ যেন অসমীয়া সমাজৰ ঐতিহ্য আৰু ভাষিক পবিত্ৰতাৰ পৰিপন্থী নহয়, তাৰ প্ৰতি নাট্যকাৰসকলে সজাগ হোৱা উচিত। গতিকে ছাত্ৰ-ছাত্ৰীসকল, এয়াই তোমালোকৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান। তোমালোকে প্ৰশ্নোত্তৰখিনি কেনেকুৱা পালা নিশ্চয় জনাবা, আৰু যদিহে উপকৃত হৈছা আজি আমাৰ এই ভিডিঅ'টোৰ পৰা নিশ্চয় এটা লাইক এটা কৰি দিবা, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্ৰথমবাৰ যদি চাই আছা ছাবস্ক্ৰাইব কৰি দিবা। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।